নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আছামিজ জুৰি ব্লগ এণ্ড কেক ভিডিঅ'জলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। ক'ত যাম কি কথা সেইটো ভিডিঅ' চালে পিছলৈ গম পাব। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই এনেদৰে ভিডিঅ'টো দেখাই যাম। আমিনো ক'ত যাবলৈ ওলাইছোঁ সেইটো শেষলৈ আপোনালোকে গম পাব। তেনেহ'লে ভিডিঅ'টো আজি এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু এতিয়া আমি যাই আছোঁ। এয়া বৌ, এয়া বাইদেউ, তাৰপিছত ল'ৰা ছোৱালীকেইটা, মানুহজন, মই আমি যাই আছোঁ। আৰু আমি আহি পালোঁ এয়া বাইদেউহঁতৰ ঘৰ। কৈছিলোঁ যে এঠাইলৈ যাম বুলি, আৰু এয়া এইমাত্ৰ আহি পালোঁ। কাৰণ এইটোৱে চাওঁ, এইটোৰ কাৰণে আহিছোঁ। এইটো আমাৰ ভাগিন হয় আৰু আজি ইয়াৰ মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু বহুত ভাল মানে ভালদৰে পাছ কৰিছে, 80% পাইছে আৰু সেইকাৰণে বহুত ভাল লাগিল। সেইকাৰণে গোটেইকেইটা আহিলোঁ। আমাৰ বৌহঁত গোটেইকেইটা ইয়াৰ মিঠাই চাহ এনেকৈ খাই আছে আৰু বহুতো মানুহ আহি আছে আৰু খানাও হ'ব। ভাত তাত খাই যাম, একেবাৰে ঘূৰি যাব লাগিব। এয়া ভাত, কণী, চালাড, ছাগলীৰ মাংস এনেদৰে আমি খালোঁ। দালি, তাৰপিছতে এয়া গোটেইকেইজনে আমি খালোঁ নেমু টেঙা।